আমি মানুহ চিন্তা কৰিবলৈ আমাৰ এটা সতেজ জ্ঞান থাকে। আমি আমাৰ জীৱনত আনন্দৰ লগতে মাজে মাজে ডিপ্ৰেশ্যনৰো সন্মুখীন হ'ব লগা হয়। দেখিবলৈ গ'লে আমাৰ জীৱনত আনন্দৰ তুলনাত ডিপ্ৰেশ্যনৰ পৰিমাণ বেছি থাকে। আজি মই আপোনালোকক যিবোৰ চিত্ৰ দেখাম সেইবোৰ চিত্ৰৰ গভীৰ ব্যাখ্যাবোৰে আপোনাৰ জীৱনত অলপ হ'লেও আনন্দৰ স্পৰ্শ দিব। চিত্ৰটো চাওক। এই চিত্ৰই আমাৰ জীৱনৰ এটা গভীৰ সত্য দাঙি ধৰিছে। পানীত থকা প্ৰতিবিম্ব লক্ষ্য কৰিলে গম পাব যে এটা সময়ত মা দেউতা আমাক অতি আদৰেৰে আঁকোৱালি ৰাখিছিল, আৰু সময়ৰ পৰিৱৰ্তনত মা দেউতা বৃদ্ধ হৈ সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ পৰে। এয়া আমাৰ জীৱনৰ গভীৰ সত্য। এইটো চিত্ৰ লক্ষ্য কৰক। গছ গছনি থাকিলেহে আমি জীয়াই থাকিব পাৰিম, কাৰণ গছে আমাক অক্সিজেন প্ৰদান কৰে। এই চিত্ৰৰ বাহিৰ ফালে লক্ষ্য কৰিলে দেখা পাব যে প্ৰকৃতিৰ নিচান সম্পূৰ্ণৰূপে বিলীন কৰি ৰঙৰ গছ গছনিৰ চিত্ৰ লগাই আছে। এই চিত্ৰবোৰে জানো আমাক অক্সিজেন দিব? এয়াও এটা ভাবিব লগা কথা। এইটো লক্ষ্য কৰক। এইটো চিত্ৰই জীৱনত বুদ্ধিৰ কিমান ভূমিকা তাৰ এটা ধাৰণা ফুটাই তুলিছে। মানুহজনে জখলা এটাৰ ওপৰত আন এটা দি ওপৰলৈ উঠিবলৈ প্ৰয়াস কৰিছে। যদি মানুহজনে এটা জখলা থিয় কৰি লয় তেন্তে অতি সহজে ওপৰলৈ উঠিবলৈ সক্ষম হ'ব। সেইবাবে জীৱনত কিবা এটা কৰিবলৈ বুদ্ধিৰ ভূমিকা অধিক। এইটো চাওক, আমাৰ জীৱনৰ গভীৰ বাস্তৱতা। মানুহজন ডুবি মৰি আছে, সিহঁতে ফটো তোলা আৰু ভিডিঅ' কৰাত ব্যস্ত। বৰ্তমান মানুহৰ জীৱনতকৈ ফেচবুকৰ লাইকৰ মূল্য বেছি হৈ পৰিছে। এইটো চাওক, বৰ্তমান যুগত মানুহ মোবাইলত ইমান এডিক্টেড হৈ পৰিছে যে কিতাপ মেলিয়াই নাচায়, আৰু আমাৰ এই কাৰ্যবোৰে কিতাপবোৰ যেন মাটিত পুতি দিছে। এইটোৰ ফালে লক্ষ্য কৰক। আমাৰ জীৱনৰ এটা দুখজনক চিৰসত্য। আমি গোটেই জীৱন টকাৰ পিছত দৌৰোঁ, আৰু যেতিয়া টকা আমাৰ হাতত ধৰা দিয়ে তেতিয়া জীৱনৰ অন্তিম মুহূৰ্ত আহি পৰে। সেই মুহূৰ্তত টকা বিন্দু পৰিমাণে কামত নাহে। সেইবাবে টকাৰ পিছত নদৌৰি জীৱনৰ প্ৰতিটো পল এনজয় কৰক। এইটো চাওক। এইটো চিত্ৰই আমাক এটা ডাঙৰ শিক্ষা দিয়ে। আনৰ সফলতা দেখি নিজৰ লক্ষ্যটো পৰিৱৰ্তন কৰিব নালাগে। কোনে জানে তাতকৈ ডাঙৰ সফলতা মোৰ লক্ষ্যত আছে। সপোন যিমান ডাঙৰ হ'ব তাক বাস্তৱত ৰূপান্তৰিত কৰিবলৈ সিমান পৰিশ্ৰম কৰিব লাগিব। এইটো চাওক, গছ কাটি তাৰ ওপৰত বহি গছৰ বিষয়ে অধ্যয়ন কৰি আছে। এই চিত্ৰটো সেইসকলৰ বাবে যিসকল আনৰ কথা মতে নাচি থাকে, নিজে কি কৰি আছে অলপো ভাবি নাচায়। আপোনাৰ এটা জ্ঞান আছে, নিজে ভাবক যিটো কৰি আছে সেইটো শুদ্ধ নে ভুল। এই চিত্ৰই আমাৰ সমাজৰ এটা বাস্তৱ ৰূপ দাঙি ধৰিছে। যিসকলৰ হাত ভৰি আছে সুস্থ সবল শৰীৰৰ অধিকাৰী হৈও আনৰ পৰা মাগি খায়, আৰু কিছু সংখ্যক পংগু হৈও নিজে পৰিশ্ৰম কৰি খাবলৈ প্ৰয়াস কৰে। এইটো চিত্ৰই ছাত্ৰ জীৱনত শিক্ষকৰ কিমানখিনি ভূমিকা থাকে তাৰ এটা ডাঙৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। শিক্ষকে নিজে যথেষ্ট কষ্ট কৰি ছাত্ৰসকলক জ্ঞান প্ৰদান কৰে। চ' অলৱেজ ৰেচপেক্ট ইয়ৰ টিচাৰ। এই ছবিটো চাওক। বৰ্তমান আমি সকলোৱে মানুহৰ আগত ভাল মানুহ হৈ থাকিব বিচাৰোঁ। লাগিলে মই ভিতৰে ভিতৰে বগলী বকত নহওঁ কিয়। চিত্ৰটো লক্ষ্য কৰক। য'ত কেমেৰা লগোৱা আছে তাত কেমেৰাৰ ফালে লক্ষ্য কৰি মানুহজনে সহায় কৰিছে, যাতে মানুহজনে সমাজৰ আগত ভাল মানুহ হৈ থাকিব পাৰে। এইটো চাওক, এটা ভাবিব লগা আমাৰ জীৱনৰ চিৰসত্য বাস্তৱতা। চিত্ৰটোৰ তলৰ ফালে লক্ষ্য কৰক। টকা পইচা নাথাকিলে জীৱনত ওপৰত উঠিবলৈ কিমান কষ্ট কৰিব লগা হয়, আৰু যদি দেউতাকৰ টকা থাকে অতি সহজে জীৱনত ওপৰলৈ উঠিব পৰা যায়, ঠিক চিত্ৰত ওপৰত থকা ল'ৰাটোৰ দৰে। এইটো চাওক। এই চিত্ৰই আমাৰ জীৱনৰ এটা দুখজনক সত্য দাঙি ধৰিছে। সময় যোৱাৰ লগে লগে আমাৰ জীৱনৰ অন্তিম মুহূৰ্ত কাষ চাপি আহিছে, আৰু এদিন আমি সকলোৱে মৃত্যুৰ কোলাত ঢলি পৰিম। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। নেক্সট পাৰ্ট লাগিলে কমেণ্ট কৰক। ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক। যিসকল নতুন ছাবস্ক্ৰাইব কৰক প্লিজ। এনেকুৱা আনকমন ভিডিঅ' পাবলৈ মই নুৰ মহম্মদ। দেখা হ'ব পিছৰ ভিডিঅ'ত। ধন্যবাদ।